হেল্ল' গাইছ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মানে আজি গোটেই দিনটো ঘৰতে সোমাই আমনি লাগিছে আৰু বহুত দিন মানে একদিন ওলায়ো যোৱা নাই। তো ভাবিলোঁ অলপ ওলাই আহোঁ, তো আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম, ক'লৈ আহি আছোঁ। তো লাষ্টলৈকে চাই থাকক আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ, মোৰ লগত আহিছে এইটো মোৰ বন্ধু যুগল, ইয়াকতো ভিডিঅ'ত দেখিয়ে থাকে। তো ব'লক এতিয়া সেই জেগাটোকালৈ গৈ আছোঁ, চাই থাকক, মজা আছে। তো এতিয়া আমাৰ এখন স্কুটি ষ্টাৰ্ট দি থোৱা আছে, আমি এতিয়া বহিম, এতিয়া গৈ থাকিম, ব'লক। মজাতে চাই থাকক ভিডিঅ'টো, মজা। এইপিনে আমি নৱালী ৰাস্তাত আহি আছোঁ, এইপিনে দেখিছে জিলা নামঘৰ আমাৰ, কি সুন্দৰ দেখিছে নহয়। এইপিনে আমি গৈ আছোঁ এতিয়া, মজা আছে। বেছিকণ নাই আৰু অলপ আছে, পালোঁগৈ। মানে এনেই জাষ্ট ওলাই আহিছোঁ, কেনেকুৱা লাগে ক'ব। আজি জেগাটো যোৱা দেখাম। আমি ধৱলী দলং পালোহি, এখন চব ধৱলী দলংখন, এখন গাইছ ধৱলী দলং। এইপিনে নদী এখন দেখিছে নহয়। ফাইনেলি আমাৰ জেগাটুকুৰা পাইছোঁহি আৰু আমি দেখিছে ন, কি চালিয়া অলপকৈ গম পাইছে। আমি আহিছোঁ বৰ্তমান পাৰ গ'লে। গাড়ীখন আমি এডোখৰতে থৈ লওঁ, তাৰপৰা ভিতৰত যাম এতিয়া, চাই থাকক। দাদা কেইটকা টিকেট? 20 টকা। তো ইয়াত সোমোৱাৰ লগে লগে, এণ্ট্ৰি কৰাৰ লগে লগে 20 টকা টিকেট কাটিব লাগিব, গম পাইছে। তো আপোনালোকে ইয়ালৈ আহিব পাৰে, মজা আছে। আপোনালোকৰ ভিতৰতো দেখামগৈ। এতিয়া আমি বাহিৰত আছোঁ বৰ্তমানে, দাদা টিকেট দি আছে আমাৰ কাৰণে। তো আমি দুজন আহিছোঁ, তো দুটা টিকেট কাটিছোঁ 40 টকা দি। তো চাই থাকক, চাওঁ টিকেটকেইটা চাওঁ। এইকেইটা দেখিছে নহয় গাইছ, টিকেটকেইটা। তো ব'লক এতিয়া আমি ভিতৰত যাওঁ। ফাইনেলি ভিতৰৰ লুকটো আপোনালোকক দেখামগৈ, ভিউ চাই থাকিব। গাইছ কি আল্টিমেট চক। আগতে আহোঁতে ইয়াত পানী হেৰি কৰি থাকে নহয়, এতিয়া পানী চানী একোৱেই নাই। হে, এইটো বেয়া হৈ গ'ল। আগতে আমি যেতিয়া প্ৰথম এইখন খুলিছিলে যে, তেতিয়া আমি ইয়ালৈ আহিছিলোঁ। তো ইয়াত লাইটিং আৰু পানী ওপৰলৈ মাৰি আছিলে, মজা লাগিছিলে। এইপিনে এইপিনে দেখিছে না, চব সৰু সৰু কণ কণ ভাইটি ভণ্টিহঁতে পূৰা ধুনীয়াকৈ খেলি আছে। কি মজা লাগিছে গাইছ চক। ইয়ালৈ আহিলে মনটো একদম বিনাশ ফ্ৰেছ হৈ যায়। তো এইবোৰ আমাৰ কণ কণ ভাইটিহঁতে ভণ্টিহঁতে কি ধুনীয়াকৈ খেলি আছে দেখিছে। ইয়ালৈ আচলতে বিশেষকৈ সৰু সৰু কণ কণ ভাইটি ভণ্টিসকলে আহে ইয়াত।
সিহঁতৰ কাৰণে খেলিবলৈহে আচলতে বস্তুকেইটা মই জাষ্ট চিনি আহি আপোনালোকক দেখাইছোঁহি তো বহুত দিন ওলাই অহা নাই যে তো আজি আমি দুটা ভাবিলোঁ যে অলপ ওলাইকৈ যাওঁ তো আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে দেখাই দিম তো চাই থাকিব আগতে ইয়াত পেণ্ডেল নাও নে কি বুলি কয় পেণ্ডেল নাও নে কি আছিলে ইয়াত সেইটো এতিয়া নাই উঠাই দিলে যেতিয়া আগতে প্ৰথমতে খুলিছিলে যে তো ইয়াত আছিলে ধুনীয়াকৈ পেণ্ডেল নাও আমি আগতে চলাইছিলোঁ এইপিনৰ পৰা একদম হৈ পিনে তো এতিয়া বৰ্তমান ইয়াত নাই সেইবোৰ হ'ব বেয়া হৈ গ'ল আচলতে দেখুৱাই আছোঁ চাই থাকক ইয়াৰ পেডেল নাওটো চলাই মজা লাগিছিলে ইয়াত কেইটকা টিকেট আছিলে জানো কেইটা পাহৰি থাকিলোঁ নহয় এইবোৰে দিছেনে এইবোৰ বেয়াই হৈ গ'ল চব ফুটা ফুটা হৈ গৈছে মানে ছানছেট হৈছে মজা লুক আৰুনো আপোনালোকক দেখামনো কি আৰু জাষ্ট যি দেখিছোঁ সেয়াকে দেখাইছোঁ জাষ্ট ৰাউণ্ড এটা মাৰিছোঁ আমি ঠিক আছে ইপিনে চব পুৰা গোটেই যাব হৈ গ'লগৈ টিকেট এইখন কি নদীখন আছিলে ধলি নদী নহয় এইখন গাইছ নদীখন নামটো মই পাহৰিছোঁ এইখনেই আছিলে এইখনটো কাছৰা নদীখন হে নদী এখন আছিলে গাইছ এইটো নাম নাজানো এইখন চব নদীখন নামটো নাজানো খালি এখন কি নদী পাহৰি থাকিলোঁ মানে সেইটো কাৰণে আপোনালোকক ক'ব নোৱাৰিছোঁ আৰুনো চাব কি আৰু এইবোৰকে দেখাইছোঁ আপোনালোকক তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাব ঠিক আছে এইটো গাইছ ইয়াতে অলপ ফটো চটো মাৰোঁ আপোনালোকক ফটোবোৰ দেখাম ঠিক আছে তো চাই থাকিব এতিয়া অলপ ফটো চটো মাৰি লওঁ আমি ধুনীয়াকৈ কেনেকুৱা লাগিছে ব্ৰ আল্টিমেট নে টম ভাই কেনে যোৱা অলপ চাবলৈ আহিলোঁ আৰু আপোনালোককো দেখাবলৈ আহিলোঁ গাইছ আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ' চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু আজিলৈ বাই বাই নতুন এটা ব্লগত আকৌ লগ পাই থাকিম আজিলৈ বাই বাই